আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডিএক্কা একাডেমীলৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক এপিএছচিৰ লগত জড়িত থকা জ্ঞানসমূহ দিবলৈ চেষ্টা কৰি আহিছো। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এপিএছচি মেইনছ 2024 ৰ বিষয়ে। কিন্তু তাৰ আগতে যদিহে পোনপ্ৰথমবাৰৰ বাবে আপোনালোক আমাৰ এই চেনেলটোৰ লগত জড়িত হৈছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'ৰ জৰিয়তে গুৰুত্বপূৰ্ণ এমচিকিউ অনুশীলনৰ বাবে চেনেলৰ কমিউনিটি সেকশনত নিয়মীয়াকৈ ভিজিট কৰিব পাৰে। শেহতীয়া এপিএছচিৰ বাৰ্ষিক কেলেণ্ডাৰ অনুসৰি 2024 চনৰ জুন বা জুলাইত অনুষ্ঠিত হ'বলগীয়া 2023 চনৰ মেইনছ পৰীক্ষা। যেহেতু সাধাৰণ নিৰ্বাচনৰ বাবে এপিএছচিৰ প্ৰিলিমছৰ ফলাফল ঘোষণাত অধিক সময় লোৱা হৈছে, গতিকে আমি আশা কৰিব পাৰোঁ যে 2024ৰ জুলাই মাহৰ প্ৰথমাৰ্ধত মেইনছ অনুষ্ঠিত হ'ব। প্ৰিলিমছৰ ফলাফল ঘোষণা হোৱাৰ পিছত কমিছনে মেইনছৰ বাবে দীৰ্ঘ সময়ৰ অনুমতি দিয়াৰ সম্ভাৱনা নাই। সময় নষ্ট নকৰাকৈ যদি সন্তোষজনক নম্বৰ লাভ কৰি আছে তেন্তে প্ৰস্তুতি আৰম্ভ কৰক। আমি মেডিএক্কা একাডেমী দলটোৱে অপেন কেটেগৰীৰ বাবে কাট অফ 90 to 100, অবিচিৰ বাবে 80ৰ পৰা 90, এছচিৰ বাবে 75 to 85 আৰু এছটিৰ বাবে 70 to 80 হ'ব বুলি প্ৰেডিকশ্যন কৰিছোঁ। যদি আপোনালোকে ভাবে পৰীক্ষা ভাল হৈছে তেন্তে ৰিজাল্টলৈ অপেক্ষা কৰি নাথাকিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু হ'লেও লাভান্বিত হ'ব পাৰিব। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।